হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে একেবাৰে সহজতে বনাব পৰা মাছৰ পেটু ভাজি বনাব লৈছোঁ। ৰেচিপিটো বনাবলৈ প্ৰথমে মোক লাগিব মাছৰ পেটু। ইয়াতে মই ৰৌ মাছৰ পেটু লৈছোঁ। ৰৌ মাছৰ পেটুৰ সলনি আপোনালোকে যিকোনো মাছৰে পেটু ল'ব পাৰে। লগতে লৈছোঁ কাটি লোৱা পিঁয়াজ, জলকীয়া আৰু কেইফুটামান নহৰু। গেছটো অন কৰি কেৰাহী এখন বহাই ইয়াতে মই একেবাৰে কম 1 চামুচমান তেল দিছোঁ। যিহেতু মাছৰ পেটুত যথেষ্টখিনি তেল থাকে, সেইবাবে তেলটো ইয়াতে একেবাৰে কম লাগে। তেলখিনি গৰম হৈছে, ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। লগতে কাটি থোৱা নহৰুখিনিও দি দিছোঁ। ফালি লোৱা কেঁচা জলকীয়া দুটাও দিছোঁ। জ্বলাটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে। এতিয়া এইখিনি অকণমান লৰাই লৈছোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈ ইয়াতে মাছৰ পেটুখিনি দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে 1 চামুচমান হালধি গুড়া দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে এতিয়া শুকান জলকীয়া এটা মিহিকৈ কাটি লৈছোঁ, সেয়াও দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই এতিয়া ভাত দিছোঁ। ভাত মই আধা বাতিমান দিছোঁ। এইখিনি ভালকৈ মিলাই ল'ম। এতিয়া ভাতৰ পৰিমাণটো যিমান কম হয় তিমান পেটু ভাজিখিনি খাই ভাল লাগে। এইখিনি অকণমান টাইম কম গেছতে ভাজি থাকিব লাগিব। মোৰ এই পেটু ভাজিখিনি হৈ গ'ল। বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। মই আকৌ এনেকৈ গৰমে গৰমে মাছৰ পেটু ভাজি খাই আকৌ খুব ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। খুব চিম্পল, কম সময়ৰ ভিতৰত বনাব পৰা মাছৰ পেটু ভাজিৰ ৰেচিপিটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।